নমস্কাৰ প্ৰিয় শ্ৰোতাসকল। আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী, অসমত তৃতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আগৰ ভিডিঅ'ত প্ৰথম খণ্ড সমাপ্ত হৈছিল মৰ্মান্তিকভাৱে। আজি আৰম্ভ কৰোঁ দ্বিতীয় খণ্ড প্ৰথম অধ্যায়, নাৱেৰে। তেন্তে বলক আৰম্ভ কৰোঁ। এইদৰে মিংগিমাহা কাৰ্যয়ঙীয়ে বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰি আৰু বৰুৱাৰ সোণৰ হাউলিক শ্মশানত পৰিণত কৰি তাৰ পিছদিনা ৰাতিপুৱাই হলকান্ত বৰুৱাক খন্তেকো জিৰাবলৈ নিদি এজাক মান আৰু 18টা বৰফুকনৰ দহোটা লগত দি বৰনগৰ, ৰূপসী ইত্যাদি ঠাই আক্ৰমণ কৰিবলৈ পঠালে। তেওঁ এজাক মান আৰু বন্দীবিলাকক লগত লৈ আকৌ মানাহেদি ভটিয়াবলৈ ধৰিলে। হলকান্ত বৰুৱাই বৰনগৰীয়া বৰুৱাৰ হাউলিত তেওঁৰ শত্ৰু বৰনগৰীয়া বৰুৱাত বাদে আৰু কোন কোন বন্দী হৈছিল জানিব নোৱাৰি উলাহ মনেৰে মান সৈন্য লগত লৈ নিজৰ দেশ লুটপাত কৰিবলৈ গ'ল। বন্দীবিলাকৰ ভিতৰত মিংগিমাহাই মনোমতী আৰু শান্তিৰাম ভকতক নিজৰ নাৱত তুলি লৈছিল। লক্ষ্মীকান্ত বৰুৱা, পমিলা আৰু বৰনগৰীয়া বৰুৱাক টেংগুলা নামেৰে মানৰ বৰফুকনটোৱে তাৰ নাৱত লৈছিল। মানহঁতে মতা বন্দীকেইজনক মাছপহুৰ দৰে বান্ধি নাৱৰ তলিত পেলাই নিছিল। তিৰোতা বন্দী দুজনীক সেইদৰে টানকৈ বান্ধ-চাট নিদি অলপ অচৰপকৈ বান্ধি নিছিল। লক্ষ্মীকান্ত বৰুৱাৰ ক্ষত হোৱা ঠাইডোখৰৰ পৰা ভালেমান তেজ বৈছিল, কিন্তু নাৱৰ তলিত তেওঁক পেলাই নিয়াৰ পৰা উপকাৰ হ'ল। নাৱৰ তলিৰে পানীবিলাকে তেওঁৰ ঘাত লাগি ঘাঁৰ তেজ ববলৈ এৰিলে। ভাগৰে দুখেৰে অনাহাৰে লক্ষ্মীকান্ত আধা মৰা যেন হৈ গ'ল। মিংগিমাৰা নাৱতো শান্তিৰাম ভকত সেইদৰে মৰা নিচিনা হৈ পৰি গৈছিল। তেওঁ ভালেখিনি পৰলৈকে কাৰো মুখলৈ নেচাই মাতবোল নোহোৱাকৈ আছিল। তাৰ পিছত এবাৰ তেওঁ মিংগিমাহাৰ ফালে চালে। তাৰ ফালে চাওঁতেই তেওঁৰ চকু সেই গাভৰুজনীৰ ওপৰত পৰিল। তেওঁ ৰ লাগি সেই গাভৰুজনীলৈ খন্তেক পৰ চাই থাকি শেষত উচপ খাই উঠি গাভৰুজনীক মাতো মাতো কৰিলে। কিন্তু গাভৰুজনীয়ে তেওঁৰ আখৈ বুজি তেওঁক ততালিকে চকুৰে ইংগিত কৰি বাধা দিলে। তেতিয়া তেওঁ তললৈ মূৰ কৰি উচুপি কান্দিবলৈ ধৰিলে। মিংগিমাহাই সেই কথাৰ গম নাপালে। মিংগিমাহা সেনাপতিৰ আন আন অশেষ দুখৰ লগে লগে সুন্দৰী তিৰোতালৈ আগ্ৰহ হোৱাত দুখ ফাকিও হুল্লক ওলাই আছিল। সেই দেখি তেওঁ ৰূপহী মনোমতী গাভৰুক নিজৰ নাৱত তুলি লৈছিল। মনোমতীয়ে নিজৰ অৱস্থা গমি ভাবি নাৱে নাৱে কান্দি গৈছিল। মিংগিমাহাই তেওঁক নাৱে নাৱে বিদ্ৰূপ কৰিবলৈ নেৰিছিল। বিদ্ৰূপ কৰি হেঁপাহ নপলাই সি এবাৰ উঠি আহি মনোমতীৰ মুখত তাৰ চেলুৱৈটো গুজি দিবলৈ ধৰিলে। এনেতে সেই গাভৰুজনীয়ে উঠি আহি তাক আঁকোৱালি ধৰি তই এখন কি কৰ বুলি টানি বহুৱাই ক'লে, মিংগিমাহা, মই তোক বৰ ভাল পাওঁ অ', তই সেই কেন্ধেলিত চকু দিলে মই মৰি যাম। মিংগিমাহাই ক'লে, বুকুৰ জীও, তই মোক বৰ ভাল পাওঁনে? গাভৰুজনীয়ে ক'লে, এৰা কলিজা, তোক মই বৰ ভাল পাওঁ। মিংগিমাহাই হাঁহি হাঁহি ক'লে, ভাল নেপাবিনো কেলেই, মই জানো কম ধুনীয়া ডেকা। এই বুলি সি নিজৰ গোফ-কোছা পকাবলৈ ধৰিলে আৰু এবেগেটমান দীঘল চেলুৱাই এটা লগাই লৈ সপিবলৈ ধৰিলে। কেইসোপামান মাৰি সি চেলুৱৈটো গাভৰুজনীৰ মুখত গুজি দিলে। গাভৰুজনীয়ে মনোমতীলৈ আঙুলিয়াই ক'লে, তাই আগত থকাত এনেখন নকৰিবি, মোৰ লাজ লাগে অ', এই বুলি কৈ চেলুৱৈটো ওলোটাই দিলে। মিংগিমাহাই সেই চেলুৱৈটো তেতিয়া নিজৰ মুখত সুমুৱাই দি গাভৰুজনীৰ ফাললৈ চাই হাঁহিবলৈ ধৰিলে। ইফালে টেংগুলাৰ নাৱত পমিলাকো টেংগুলাই ওৰে নাৱে বিদ্ৰূপ কৰি গৈছিল। টেংগুলাই কৈছিল, মইনা, তই মোৰ হলি। মই সিজনীক ল'ব খুজিছিলোঁ, কিন্তু সেনাপতি ওপৰতে চগা পৰিল। তোতো যদি চগা নপৰে তেন্তে তই মোৰ হলি। বুদ্ধিমতী আৰু বিপদত চতুৰী পমিলাই উত্তৰ দিলে, টেঙুলা, তই যে মোক বিয়া কৰাবি, মোকনো কি কি দিবি, কি কি খুৱাবি? টেংগুলাই তাইৰ এই কথা শুনি আনন্দ উল্লাহত ক'লে, তোক সোণ দিম, কানি কাপোৰ দিম, মদ ভাত দিম আৰু কি দিম? পমিলা, বাৰু তই জানিবা মোক এইবিলাক দিবি বাৰু। তই সৎকাৰ, মই আৰু যি খোজো তাকো দিবিনে নিদিয়? টেংগুলাই ক'লে, সৈতে সৈতে লামা গৰুৰ সৈতে তোক আৰু যি লাগে তাকে দিম। পমিলা, তহঁতৰ দেশত হেনো ভালেমান শুকুলা হাতী আছে, মোক তই উঠি ফুৰিবলৈ এটা শুকুলা হাতী দিবিনে? পমিলাৰ এই কথাত টেংগুলাৰ উত্তৰ হেৰাল। নাৱৰ মানবিলাকে হু হু কৰি হাঁহিবলৈ ধৰিলে। টেংগুলাই লাজ পালে। অলপ পৰ ৰৈ সি ক'লে, আমি পৰ্বতীয়া মান, আমাৰ পৰ্বতীয়া মানৰ আনকি প্ৰায় কোনো মানৰে বগা হাতী নাই। কেৱল আমাৰ ৰজাৰহে আছে। বগা হাতী বাদে আন যি সৎ খোজ তাকে দিব পাৰিম। পমিলাই ক'লে, তই তেন্তে কিহৰনো ডেকা? মোৰ নিচিনা এজনী গাভৰুৰে মন যোগাব নোৱাৰ আৰু 10 জনীনো কেনেকৈ বিয়া কৰাবি?
টেঙ্গুলাই খঙতে নিজৰ দাখন দেখুৱাই ক'লে, এই দাৰ কুবেৰে। পমিলাই হাঁহি হাঁহি উত্তৰ দিলে, দাৰ কুবেৰে যেয়ে সেয়ে পাৰে। ময়ো তোৰ নিচিনা ডেকা হোৱা হ'লে দাৰ কুবেৰে 100জনী বিয়া কৰালোহেঁতেন। দি থৈ বস কৰিব পাৰিলেহে পৰা। পমিলাৰ এই কথাত মানহঁতে আকৌ হু হু কৰি হাঁহিবলৈ ধৰিলে। চণ্ডী বৰুৱাৰ আৰু লক্ষ্মীকান্তৰ মৰা প্ৰাণটো অলপ হাঁহি ওলাল। এনেতে সিফালৰ পৰা সেনাপতিৰ নাওখন আহি সিহঁতৰ ওচৰ পালে। হাঁহি খিকিন্দালি শুনি মিংগি মাহাই সুধিলে, তহঁতৰ কিহৰ নিমিত্তে ইমান ৰং হৈছে? বন্দুলা নামৰ টেঙ্গুলাৰ নাৱত থকা বৰফুকনটোৱে ক'লে, সেনাপতি, ইয়াত মই ধৰা তিৰোতাজনীয়ে বৰ ৰং লগা কথা কৈ আমাক হহুৱাইছে। মিংগি মাহা, চাওঁ কেনে ৰং লগা কথা ক'ব পৰা তিৰোতাজনী। তেওঁৰ এই কথাত টেঙ্গুলা আহি ওচৰ চাপি ক'লে, সেনাপতি, সেইজনী, তাইক মোক দিয়ক। মিংগি মাহাই টেঙ্গুলাৰ এই কথাৰ একো উত্তৰ নিদি পমিলাক ওচৰলৈ মাতি আনি তেওঁক আগৰে পৰা গুৰিলৈকে চাই হাঁহি হাঁহি সুধিলে, গাভৰু, তোৰ টেঙ্গুলাত মন সোমাইছেনে? পমিলা, সেনাপতি, মোৰ এটা গোচৰ আছে। মিংগি মাহা, কিহৰ গোচৰ? পমিলা, সেনাপতি, আমাকতো তোমালোকে আনিলাই, আমিনো আৰু কাহানি আমাৰ আই ভাই বোপাইহঁতক পাম। তোমালোকেতো আমাৰ জাতকুল মাৰিবাই। সেই দেখি আমিও নিজৰ কপালকে সৰুগত কৰি তোমালোকৰ আশ্ৰয় লওঁ বুলিছো। তোমালোকৰ এজনত মই আৰু আন এজনত মোৰ সেই সখী বিয়া সোমাব লাগিব। এতিয়া মই কাত বিয়া সোমাওঁ তাকে গুণাসভাত পৰিলো। সেনাপতি, তোৰ যাকে ইচ্ছা যায়। পমিলা, সেনাপতি, এটা কথা, আমাৰ হিন্দুৰ নিয়ম মতে তিৰোতাৰ হাতত যেয়ে আগে ধৰে সেয়ে সেই তিৰোতাজনী পায়। তোমাৰ সেই বন্দুলালৈ আঙুলিয়াই বৰফুকনটোৱেহে মোক আগে ধৰিছিল। ধৰ্মমতে মই তাৰেহে হ'ব পাওঁ। এতিয়া মোক দেখোন তোমাৰ টেঙ্গুলাইহে বিয়া কৰাব খোজে। টেঙ্গুলা, সেনাপতি, তুমি মই ধৰা তিৰোতাজনী নিছা যেতিয়া এজনী মইহে পাওঁ। পমিলা আৰু টেঙ্গুলাৰ কথা শুনি বন্দুলা বৰফুকন ওচৰ চাপি আহি ক'লে, সেনাপতি, বিচাৰ কৰক। তাইৰ মুঠ মন খাইছে আৰু মই তাইক ধৰিছিলো। সেই দেখি তাইক মইহে পাওঁ। মিংগি মাহা, এনেবিলাক কথাৰ মই এতিয়া বিচাৰ কৰোঁ কেনেকৈ? টেঙ্গুলা, সেনাপতি, আদেশ কৰক। আমি দুয়ো পাৰত উঠি মুকলি পথাৰত দাৰ কুবেৰে কোনে পাব পাৰে এইটো থিৰ কৰোঁ। বন্দুলা, সেনাপতি, মই সন্মত আছো। মিংগি মাহা, ভাই বন্দুলা, ভাই টেঙ্গুলা, আমাৰ নিজৰ ভিতৰত এজনী তিৰোতাৰ নিমিত্তে কটাকটি কৰা ভাল নহয়। বাৰু এতিয়া মই এই গাভৰুজনী মোৰ নাৱলৈ নিওঁ। ইয়াত থাকিলে তহঁত দুয়োৰো দ্বন্দ্ব লাগি থাকিব। নাও চপাই যেতিয়া আমি হাদিৰাৰ ওচৰত কোঠ মাৰিমগৈ তেতিয়া আমি বৰভোজ পাতি দেও পূজা থিৰ কৰিম। এইবুলি কৈ মিংগি মাহাই পমিলাক টেঙ্গুলাৰ নাৱৰ পৰা নিজৰ নাৱলৈ আনিলে। পমিলাই নিজৰ অভিষ্ট সিদ্ধ হোৱা পাই মনে মনে হাঁহিলে। মানহঁতে ইয়াৰ পাছতে আকৌ নাও মেলি দিলে। এইদৰে ওৰে দিনটো গৈ মানহঁতৰ নাওবিলাক গধূলি জৈনাৰ গাত চাপিলগৈ। তাতে নাও বান্ধি মানহঁত পাৰত উঠি ৰন্ধা বঢ়া কৰি খালে। বন্দীবিলাকক হাতে ভৰিয়ে বান্ধি পেলাই লৈ মুখত মদ ভাত কটিয়াই দি সেই নিশালৈ সেই ঠাইতে ৰ'ল। বাটত বৰপেটা আদি ঠাইত একো অত্যাচাৰ নকৰিলে। পিছদিনা ৰাতিপুৱা সিহঁতে আকৌ নাও মেলি দি দুদিনৰ মূৰত বগুৰিবাৰী মৌজাৰ মইনবৰী গাঁও পালেগৈ। প্ৰিয় শ্ৰোতাসকল, প্ৰথম অধ্যায় সমাপ্ত হৈছে। আকৌ লগ পাম নতুন অধ্যায়ত। তেতিয়ালৈ ধন্যবাদ।